हाय हेलो नमस्कार, वेलकम टू माय यूट्यूब चैनल। चलिए शुरू करता हूँ आज का ब्लॉग। आज मैं जा रहा हूँ, मेरा रूम का पास ही एक शॉपिंग मॉल है। शॉपिंग मॉल में घूमने के लिए आप लोग को भी दिखाएगा शॉपिंग मॉल में क्या देखा है, क्या नहीं देखा, क्या क्या है। चलिए सभी दिखाएगा, आप लोग वीडियो पूरा अंत तक देखिए। मेरा वीडियो आप लोग को कैसा लगा है प्लीज़ कमेंट करके बताइए, और अच्छा लगा तो लाइक कीजिए प्लीज़। मैं मतलब दिखाने के लिए कोशिश कर रहा हूँ मॉल को कैसा लग रहा है, आप लोग प्लीज़ कमेंट करके बताइए। मैं हिंदी और असमीज दोनों में बात करूँगी। इस वीडियो को पूरा देखते रहिए। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব কমেণ্ট কৰি। মই মোৰ ৰুমৰ ওচৰতে মল হয়, মোৰ ৰুমৰ পৰা প্ৰায় 1 কিলোমিটাৰমান। ইমান ধুনীয়া ধুনীয়াকৈ ইয়াত কৰি থৈছে, আপোনালোকে চাওক সুন্দৰ মই দেখুৱাম। প্ৰতিখন ইমান ধুনীয়াকৈ লিখিছে হাতে, লিখিছে কি ধুনীয়া ধুনীয়াকৈ আঁকি থৈছে। মই চব দেখুৱাইছোঁ এখন এখনকৈ, আপোনালোকে চব না ফটো দি দিলে হ'ল, ফটো দিলে আঁকি দিব। কি ধুনীয়াকৈ চব কি ধুনীয়া ধুনীয়াকৈ ফটো আঁকি থৈছে চব। ভিডিঅ'ত কেনেকুৱা পাইছে চাই নাজানে, কিন্তু ওচৰৰ পৰা চালে বহুত ভাল লাগে। সৌন্দৰ্য প্ৰাকৃতিক দৃশ্য মানে গাঁও লেখীয়া। আপোনালোকক কেনেকুৱা লাগিছে ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰিব আৰু লাইক কৰিব, ভিডিঅ'টো মোক ছাপোৰ্ট কৰিব। এইটো মলটো বাহিৰৰ চাইড হয়, বাহিৰৰ চাইডৰ ভিউ হয়। মলটোৰ নাম হ'ল শান্তি নিকেতন মল। শ্ৰীকৃষ্ণ বাণী বজাই থকা মই আপোনালোক পুৰা হাতে আঁকি আছে। এতিয়া মই আঁকি থকা ভিডিঅ' দেখোন। এই বাচ্চাটো চব কি ধুনীয়া লাগিছে। ভিডিঅ'টো চাই কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাব। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. Dripping lights paint the skies, only you. Depending on the detailing, sir. This is 1000. ये 1000 का है। 1500, 2000, 3000. ये सर ये 2000। अच्छा मोबाइल पर फोटो साइकिल तो बनाया सकते हैं। फोटो लेकर बनाया से ऊपर और फोटो अपनी दिले बनाई দিব। 1000 আছে, 2000 টকীয়া আছে। এতিয়া বলক মলটো ফাৰ্ষ্ট ফ্ল'ৰলৈ যাওঁ। Chemicals collide. Hold tight.
ধুনীয়া ফাৰ্ষ্ট ফ্ল'ৰ কি আছে চব দেখুৱাম একদম। সেকেণ্ড ফ্ল'ৰত যাম, তাৰপৰা ইয়াত চিনেমা হল আছে, চিনেমা হলতো যাম। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ সম্পূৰ্ণ চাব, স্কিপ নকৰিব। প্লিজ ছাপোৰ্ট কৰিব। তলতে বহি বহি পেলাই ইয়াত ক্ৰিকেট মেচ চলিব। এতিয়া টাইম হোৱা নাই টাইম হ'লে ইয়াত ক্ৰিকেট মেচ পৰ্দাত চলি থাকিব। ইয়াত চাই বহুত এনজয় কৰি থাকে চবে, ভাল লাগে চবেই। ক্ৰিকেট চাব হুলস্থুল হৈ থাকে একদম পুৰা ফিল্ডত চোৱাগতে লাগে। ইয়াত কেণ্টিন আছে। Like you, be strong to hold the powers of the sun. ফ্ৰণ্টত এটাৰ আইমেক্সৰ ভিতৰত চব চিনেমা হল আছে। 10টা চিনেমা হল আছে ভিতৰলৈ গৈ দেখুৱাম বাৰু। এতিয়া বাহিৰটো সম্পূৰ্ণ দেখুৱাই লওঁ। এতিয়া আমি ওপৰৰ ফালে যাম, ওপৰত দেখুৱামগৈ। ওপৰত বাচ্চা খেলাৰ হেৰি আছে, বাচ্চা খেলাৰ কাৰণে চব আছে, বাচ্চা খেল তাত গৈ দেখুৱামগৈ আপোনালোকক। ভিডিঅ'টো চাই দিব। মলটো হোৱাইট ফিল্ডত আছে, শান্তি নিকেতন মল হয় নামটো। মোৰ ৰুমৰ পৰা 1.5 কিলোমিটাৰ দূৰত আছে। আমি প্ৰায়ভাগ চিনেমা ইয়াতে চাওঁ। এজন মোৰ দাদাৰ হয়, দাদা আৰু মই আহিছোঁ। অলপ ওপৰলৈ যাওঁ, ওপৰত মই দেখোঁগৈ বাচ্চা খেলা আছে। বহুত ধুনীয়া লাগে। আমি ইয়াতে হয়। মোৰ দাদাবোৰ বাচ্চা লৈ আহিলে ইয়ালৈ আহোঁ। ইয়াত খেলেহি। ইয়াত ATM কাৰ্ডৰ লেখীয়া কাৰ্ড আছে, কাৰ্ডটো ৰিচাৰ্জ কৰিব লাগে। ৰিচাৰ্জ কৰি ইয়াত চইচ কৰি দিব লাগে। চইচ কৰাৰ পিছত আপোনাৰ গেমটো অন হৈ যায়। অন হোৱাৰ পিছত চব খেলিব পাৰে। দেখিছে বাচ্চা কি ধুনীয়াকৈ খেলি আছে। আৰু গেমটো খেলাৰ পিছত আপোনাৰ ইয়াত এটা সৰু কাৰ্ড পায়। সেই কাৰ্ডটো আকৌ আপুনি জমা দিলে আপুনি যিমান খেলিব পাৰে সিমান কাৰ্ড পাব। কাৰ্ডটো জমা দিয়াৰ পিছত আপোনাৰ তাৰ পৰা পুতলা কিবা কিবি চকলেট এইবোৰ বস্তু কাউণ্টাৰত জমা দিয়াৰ পিছত সেয়া লৈ যাব পাৰিব আকৌ ঘৰলৈ। ডাঙৰ মানুহ খেলি আছে, কি ধুনীয়া জুম দি খেলি আছে। জুম দিয়েতো চব পানী গৈ তাত মাৰে। কি ধুনীয়া দেখিছেনে? কেনেকুৱা লাগিছে চাই ক'ব ভিডিঅ'টো। Over the edge, feel like I'm floating through the air. बहुत धुनिया लगे सब
কৰিলোঁ। ভাল লাগে আগলৈ এনেকুৱা ভিডিঅ' বনাবলৈ অকল এইটো মলতে নহয় আৰু আশে-পাশে বহুত মল আছে, মলৰ পৰিৱেশ মলবোৰ দেখুৱাব। বেংগলোৰ বহুত ধুনীয়া ধুনীয়া জেগা আছে। এই জেগাবোৰলৈ যাম, ধুনীয়াকৈ বিভিন্ন মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিওঁ। Burning the bridge that keeps us. I'm here and I'm feeling exaggerated, that's what you assume. ইয়াত চুৱাইপ কৰি দিব লাগে, কাৰ্ডটো চুৱাইপ কৰি দিলে মানে আপুনি গেম অন হৈ যাব, খেলিব পাৰিব। অকল সৰু ল'ৰা ছোৱালী খেলিব বুলি নহয়, ডাঙৰ মানুহ খেলেহি। ইয়াত কাৰ্ড আনি চুৱাইপ কৰিলে খেলিব পাৰিব। ঘোঁৰাটো পূৰা চলি থকাৰ গতে লাগে, যেতিয়া উঠি পেলাই এইটো কাৰ্ডৰ কথা কৈছিলোঁ মই। এই কাৰ্ডটো আপোনাক গেম খেলিলে পাব। এই মেচিনত আনি ঘূৰাই দিলে মানে আপোনাৰ পইণ্টটো হিচাপ হ'ব। হিচাপ কৰাৰ পিছত তাৰপৰা স্লিপ এটা ওলাব। স্লিপটো দি কাউণ্টাৰত জমা কৰিলে আপুনি সেইটো কিমান পইচা হ'ব, সেই পইচাটোৰ হিচাপত আপোনাক এই তাত কাউণ্টাৰৰ পৰা পুতলা যি লাগে পচন্দ হয়, বল আছে, পুতলা আছে, সেই বস্তু আছে, তাৰপৰা আপুনি লৈ যাব পাৰিব ঘৰলৈ। এইটো PUBG গান, PUBG খেলি আছে। তাৰ ধুনীয়া লাগি আছে। মই ওচৰৰ পৰা চাই বহুত ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইউটিউবত নতুনকৈ আহিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব। পিছলৈ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। অসমীয়া হিন্দী মই দুয়োটাই কওঁ ভিডিঅ', সেইটো কাৰণে কোনো বেয়া নাপায়। এইটো খেলটো আপোনালোকে খেলি পাইছেনে বাৰু? আৰু খেলটোৰ নাম কি কমেণ্ট কৰি জনাব। মই বেলেগ এদিন আহি চব খেল খেলি লৈ দেখুৱাম। আজি মই কাৰ্ডটো লৈ নানিলোঁ, মই কাৰ্ডটো আহিলোঁ ৰুমত, সেইকাৰণে মই খেলিব নোৱাৰোঁ। কাৰ্ডটো লৈ আহিলে মই আপোনালোকক খেলি দেখুৱাম। ট্ৰেণ্ডি খেল হয়, মোবাইলত চবেই নিশ্চয় খেলিছে চাগে। ইয়াত ডাঙৰ ডাঙৰকৈ ওলাব, ইয়াত কাৰ্ড চুৱাইপ কৰিলে খেলি থাকিব পাৰিব। এইটো মুভি চিনেমা হলৰ ভিতৰত, এইটো আমি চিনেমা হলৰ ভিতৰত মানে মই আপোনালোকক দেখুৱাইছিলোঁ যে, তাৰ এতিয়া ভিতৰত আহিছোঁ। চব কিমান ধুনীয়া লাগিছে ভিতৰত। আপোনালোকক কেনেকুৱা লাগিছে ক'ব। চিনেমা হল পূৰা 10টা চিনেমা হল আছে, এইটো 10 নম্বৰ হল হয়। আগতে ফিল্ম লাগি আছে, নতুন নতুন লাগি আছে। ভিডিঅ'টো অলপ দীঘল হ'ল, ভিডিঅ'টো সম্পূৰ্ণ চাব আপোনালোকে। আৰু ভিডিঅ'টো চাই লৈ কেনেকুৱা লাগিলে প্লিজ কমেণ্ট আৰু লাইক কৰিব।
और मोर चैनल যদি নতুন আইছে প্লিজ সাবস্ক্রাইব করে দিব আগলে এনেকুৱা ভিডিও নতুন নতুন দি থাকিম বাই বাই।